নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি পান খোৱাৰ কিছুমান আচৰিত ধৰণৰ উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। আমি সকলোৱে পান নিশ্চয় খাইছো, কিন্তু এই পান খোৱাৰ কিছুমান এনেকুৱা উপকাৰিতা আছে যাৰ কথা আপুনি হয়তো আগতে কেতিয়াও শুনা নাছিল। প্ৰথমতে, পান খালে আমাৰ পেটৰ হজম শক্তি বহুখিনি বৃদ্ধি হয়। নিয়মীয়াকৈ পান খোৱাৰ সকলৰ কনষ্টিপেশ্যনৰ সমস্যা খুব কম হোৱা দেখা যায়। দ্বিতীয়তে, পান খালে মুখৰ দুৰ্গন্ধ নাইকিয়া হয় আৰু মুখৰ বেক্টেৰিয়াবোৰ ধ্বংস হয়। পান খালে পেটৰ ভিতৰত হোৱা পোৰণি বা জ্বলন আদিৰ পৰাও পৰিত্ৰাণ পাব পাৰি। পান সেৱন কৰিলে ব্ৰংকাইটিছ বেমাৰত হোৱা ইনফেকশ্যনৰ পৰাও উপশম পোৱা যায়। নিয়মিত পান সেৱন কৰিলে কফৰ সমস্যাৰ পৰাও হাত সাৰিব পাৰি। তাৰ কাৰণে পান কেইখিলামান পানীত উতলাই সেই পানখিনি সেৱন কৰিব লাগে। তেনে কৰিলে বহুখিনি আৰাম পাব। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।